আজি বুৱাৰী মই ব্ৰেড কেক বনাম কেনেকুৱা হয় নাজানো প্ৰথম বনাম খাবলৈ আটাৰ পিঠাই হয় প্ৰথমে আমি ভুল কৰিলোঁ ব্ৰেডে আটায়ে খচিলোঁ কণী দিব পাহৰি গ'লে এতিয়া বুৱাৰীয়ে কণী ফেটি আছে হাইৰে বহুত দিনৰ মূৰত কেক খালে এনেকুৱা গড়বড়ে হয় আপোনালোকক দেখাম দেই চাব এমুঠি আটা দিছোঁ তাৰপিছত আপোনাৰ ব্ৰেড 3খন দিছোঁ আৰু কি আছিলে ঘি 2 চামুচ দিছোঁ ড্ৰাই ফ্ৰুটছ এগাল দিছোঁ কিন্তু দিছোঁ এতিয়া আমি কণী দিব পাহৰি গ'লোঁ এতিয়া বুৱাৰীয়ে 3টা কণী ফেটি আছে মিক্স কৰি দিব এতিয়া ভজা পিঠা হয় নে কেকে হয় নাজানো আৰু হ'লেহে গম পাম আমাৰ নাতিটো খাব মনত পৰিছে এবাৰ বেকিং চ'ডা দিয়া নাছিলোঁ আচল যিটো বস্তুৰে ফুলে সেইটোৱে মিষ্টেক কৰিছোঁ এয়া দিছে অঁ হ'বনে খাবয়ে আমাৰ জিচান খাবয়ে কেক খাবয়ে হাই কৈ দিয়া মোৰ বন্ধু বান্ধৱীসকলক কৈ দিয়া হেল্ল' আণ্টি আংকুল কৈ দিয়া হেল্ল' কোৱা বাই বাই দিয়া আমাৰ উল্টা বাই বাই দিয়ে দেই পিঠা হ'ল নে কণীটো পুৰা পিঠা নাজানো এতিয়া আমি অভেনত ছেট কৰিম কেকটো আপোনালোকে আটাৰ কেক খাইছেনে আমি আজি আটাৰ কেক খাম জেনেৰেলিটো ময়দাৰ কেকে হয় কিন্তু আজি আটাৰ কেক খাম বুজিছে ফুলিছেনে নুফুলিলে লাজৰ কথা ধুনীয়া হৈছে ইমান এটা নুফুলিলে আৰু তথাপি আৰু আটাৰ হয় আটা ব্ৰেডৰ কেক যেতিয়া আৰু কিমান ফুলিব আৰু হয়নে জিচান জিচানে কাটিব কাটা জিচান কাটা ধৰা 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 জিচান কাটা 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 জিচানে কেক কাটা এইয়া 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 হৈ গৈছে ধুনীয়া হৈছে বা বিস্কুট কেক আমি নাম দিছোঁ বিস্কুট কেক জিচান থেংক ইউ জিচান আহা জিচান ব্ৰেডৰ ধৰিব নোৱাৰি ইমান টেষ্টি হৈছে